নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছো মায়াৰ আছামিজ কিচেনলৈ তো বন্ধু বান্ধৱীসকল আজি মই আপোনালোকৰ কাৰণে লৈ আহিছো এটা বিৰাটেই সোৱাদ লগা আৰু বিৰাট স্বাস্থ্যপূৰ্ণ এটা ৰেচিপি লৈ আৰু বলকচোন ৰেচিপিটো চাবলৈ গোটেই ভিডিঅ'টো আপোনালোকে চাই ল'ব এ মই লৈছো মুৰ্গী মাংস আৰু ইয়াত মুৰ্গী মাংস আছে 800 গ্ৰাম আৰু মাংসখিনি মই ভালদৰে ধুই পানীখিনি টুকি লৈছো আৰু এয়া দিছো হালধি হাফ চামুচ অকমান দি দিছো জলকীয়া গুড়া আৰু এটো জ্বলা থকা জলকীয়া গুড়া আপোনালোকে যদি বিচাৰে কালাৰৰ কাৰণে কাশ্মীৰী লাল মিৰ্চ পাউডাৰটো দিব পাৰে আৰু দি দিছো জিৰা সামান্য আৰু ধনিয়া পাউডাৰ আধা চামুচ গুটেইখিনি মই ভালদৰে হাতেৰে মিহলাই লম আৰু এনেকৈ হাতেৰে মিলালে বেছি ভাল হয় মাংসখিনি ভালদৰে মিলাই ললো আৰু এতিয়া মই আধা ঘণ্টাৰ কাৰণে মাংসখিনি ৰেষ্টত ৰাখি দিছো তেতিয়ালৈকে এটা চৰিয়াত পানী লৈছো আৰু দি দিছো অলপ হালধি গুড়া আৰু এতিয়া মই লম এটা কলদিল আৰু এইটো চাওক কলদিলটো মই লৈ লৈছো আৰু এইটো পাহাৰীয়া কলদিল হয় খাবলৈ বিৰাট সোৱাদ লাগে আৰু এই কলদিলটোৰ আগটো মই কাটি লৈছো কাটি লৈ পেলাই মই পিহনাখনত ভালদৰে কাটি লম আৰু হালধি গুড়াত যদি আমি কলদিলটো কাটি পেলাই থওঁ নহয় কলদিলটো কলা নপৰে আৰু হাততো মই তেল খানি লৈছো গতিকে মোৰ হাতটো কলা নপৰে আৰু পিহনাখনতো অকমান তেল খানি লৈছো যাতে পিহনাখনতো কলা দাগ নপৰে আৰু আঠাটো নালাগি নধৰে আৰু এসা কলদিলখিনি বিৰাট ধুনিয়া কালাৰে হৈছে কলা পৰি যোৱা নাই আৰু মই ভালদৰে ধুই লৈছো এতিয়া কলদিলখিনি মই এটা কুকাৰত লৈ লৈছো আৰু দেখা পাইছে আপোনালোকে কলদিলখিনি কলা পৰা নাই যেনেকুৱা কালাৰত আছিল হেতু কালাৰই হৈ আছে এতিয়া মই এখিনি ভালদৰে ইয়াতে লৈ লৈছো আৰু সামান্য হালধি গুড়া দিছো আৰু অকমান নিমখ দি দিছো দি প্লাই পানী দিম পানীখিনি দি মই কুকাৰৰ 3টা সিটি অহালৈকে ৰান্ধি লম আৰু কুকাৰৰ ঢাকনটো মই লগাই 3টা সিটি আহালৈকে মই কলদিলখিনি ৰান্ধি লম আৰু তেতিয়ালৈকে এটা কেৰাহী মই গৰম কৰি লৈছো আৰু কেৰাহীত মই দি দিছো খৰিয়ৰ তেল ইয়াতে 3 চামুচ মান তেল দিছো আৰু তেলখিনি ভালদৰে গৰম কৰি ললো তেলখিনি ভালকৈ গৰম কৰাৰ পিছত মই ইয়াতে এটা ডাঙৰ সাইজৰ আলু আছিল আৰু সেই আলুটোত 4 পিসকে মোৰ 8 পিস হৈ গল গতিকে এটা আলুতে মোৰ কামখিনি হৈ গল আৰু এতিয়া মই ইয়াত আধা চামুচ দি দিছো হালধি গুড়া আৰু অকমান নিমখ দিছো আলুখিনি মই ভালদৰে ভাজি লম ৰঙচুৱা হোৱালৈকে মই আলুখিনি ভাজি লম আপোনালোকে এনেকৈ আলুখিনি ভাজি ল'ব পাৰে আৰু আলু যদি দিব নিবিচাৰে আলু নিদিলেও কোনো কথা নাই আৰু এয়া আলুখিনি মই উঠাই লৈছো আৰু এই তেলখিনিতে মই এতিয়া দুটা মিডিয়াম সাইজৰ পিয়াজ এনেকৈ সৰু সৰুকৈ কাটি দি দিলো পিয়াজখিনি ভালদৰে ভাজি লম আৰু তেলখিনিত ইমান ফেন কিয় উঠিছে মই ক'ব পৰা নাই আৰু ইয়াতে মই দি দিলো এতিয়া আদা আৰু নহৰু পেষ্ট এতিয়া ভালদৰে গুটিখিনি ভাজি লম মছলাখিনি মই দি লম ইয়াতে দিছো আধা চামুচ জলকীয়া গুড়া আধা চামুচ জিৰা গুড়া আধা চামুচ ধনিয়া গুড়া আৰু আধা চামুচ মই দি দিছো হালধি জলকীয়াটো মই দিছো জ্বলা জলকীয়া ইয়াতে কালাৰৰ ইমান প্ৰয়োজন নহয় সেই কাৰণে মই দি দিছো জলকীয়া গুড়া দি দিছো জ্বলাটো আৰু আপোনালোকে যদি কালাৰৰ কাৰণে দিব বিচাৰে তেলহলে কাশ্মীৰী লাল মিৰ্চটো দিব পাৰে আৰু এয়া মই এটা মিডিয়াম সাইজৰ বিলাহী কাটি টুকুৰা টুকুৰকে দি দিছো বিলাহীখিনি দিয়াৰ পিছতে মই নিমখ দি দিম নিমখ মই আপোনালোকে দেখিছে কলদিলটো যেতিয়া বইল কৰিছিলো তাতো দিছো আলু ভাজিতেও দিছো অলপ নিমখ গতিকে নিমখটো এতিয়া অলপমান দিছো যদি প্ৰয়োজন হয় পিছত দি লম এতিয়া মই বিলাহী আৰু মছলাখিনি ভালদৰে ভাজি লম যেতিয়ালৈকে বিলাহী আৰু আদা নহৰু পিয়াজৰ কেঁচা গোন্ধটো গুচি নাযায় তেতিয়ালৈকে মই ভাজি ললো আৰু এতিয়া মই ইয়াত গৰম মছলা দিছো গৰম মছলাখিনি দিয়াৰ পিছত চাওক মোৰ মছলাটো সম্পূৰ্ণ বনি হৈ গল আৰু ইয়াতে তেলখিনি বিৰিঙি উঠিছে এতিয়া মই ইয়াত মাংসখিনি দি দিছো মাংসখিনি দি মই ভালদৰে ভাজি থাকিম মিডিয়াম ফ্লেমত মই মাংসখিনি ভাজিম আৰু এয়া চাওক লৰাই আছো মই মাংসখিনি লৰাই ভাজিব লাগিব তেতিয়া মাংসৰ ভাজাটো ভাল হয় আৰু মাংস যিমান ভালদৰে ভাজি হয় খাবলৈও হিমানে ভাল লাগে আৰু এয়া মই মাংসখিনি এনেদৰে লৰাই ভাজি থাকিম মাংসখিনি ভাজা হৈ গৈছে এতিয়া মই আলুখিনি ভাজি ৰাখিছিলো যে সেইখিনি ইয়াতে দি দিলো আকৌ ভালদৰে মই মাংসখিনি লৰাই আছো ভালদৰে ভাজি হৈ আছে আৰু এয়া চাওক মছলাখিনি অকমান তেলখিনি বিৰিঙি উঠিছে মছলা আৰু মাংসৰ পৰা অলপ অলপ পানী ওলাইছে এতিয়া মই মাংসখিনি ঢাকন দি দিম ঢাকন দি পেলাই 10 মিনিট ৰান্ধি লম
আৰু 10 মিনিট পিছত মই ঢাকনখন অতৰাইছোঁ আৰু এয়া চাওক মাংসৰ পৰা অলপমান পানী ৰিলিজ হৈছে আৰু মছলাখিনিও অকমান থুপথুপীয়া নিচিনা হৈ গৈছে ভালদৰে লৰাই দিলোঁ আৰু এতিয়া মই বইল কৰি থোৱা কলডিলখিনি ইয়াতে দি দিম আৰু কলডিলখিনিত পানী আছেই যিহেতু বইল কৰোঁতে গতিকে মই এক্সট্ৰা পানী আৰু নিদিওঁ এই পানীখিনিৰে গোটেই তৰকাৰীটো মই বনাই ৰেডি কৰি ল'ম আৰু এয়া কলডিলখিনি ভালদৰে সিজি গৈছে এতিয়া মই মাংসখিনি ভালদৰে লৰাই দিম যাতে গোটেইখিনি মছলা কলডিল আৰু মাংস আলুখিনিয়ে ধুনীয়াকৈ এবজৰ্ব কৰি ল'ব পাৰে উতল আহিছে মিডিয়াম ফ্লেমতে উতলাই আছোঁ এতিয়া মই নিমখ অলপ কম হোৱা যেন পাইছিলোঁ সেয়ে মই নিমখ দি ল'লোঁ আপোনালোকে আপোনালোকৰ সোৱাদ অনুসৰি নিমখখিনি দি ল'ব ঢাকন দি পেলাই আকৌ 10 মিনিট মই ৰান্ধি ল'ম 10 মিনিট পিছত চাওক মাংসখিনি মোৰ বিৰাট ধুনীয়াকৈ বইল হৈ গৈছে আৰু আলুখিনি বইল হৈ গৈছে মুঠতে গোটেই তৰকাৰীটো বিৰাট ধুনীয়াকৈ হৈ গৈছে এতিয়া মই মাংসখিনি অকমান লৰাই দিছোঁ আৰু কলডিলেৰে বনোৱা মুৰ্গীৰ মাংস খাবলৈ বিৰাটেই সোৱাদ লগা হয় তো বন্ধু বান্ধৱীসকল এতিয়া মই ইয়াতে দি দিলোঁ চিকেন মছলা আৰু চিকেন মছলা দি মই আকৌ ঢাকন দি পেলাই 2 মিনিট ৰান্ধি ল'ম তেতিয়ালৈকে আপোনালোকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে মোৰ যিকোনো নতুন ভিডিঅ' আহিলে আপোনালোকে নটিফিকেশ্যন প্ৰথমতে পাই যায় লাইক কমেণ্ট আৰু শ্বেয়াৰ নিশ্চয় কৰিব বন্ধু বান্ধৱী তথা ফেমিলি মেম্বাৰৰ লগত মোৰ ভিডিঅ'বিলাক শ্বেয়াৰ কৰি দিব আৰু ভাল লাগিলে এতিয়া লাইক এটা কৰি দিব আৰু আজি মোৰ মাংসৰ তৰকাৰীটো বনাই হৈ গৈছে আৰু এয়া মই আপোনালোকক দেখুৱাই আছোঁ আৰু জোলটো বিৰাট ধুনীয়া হৈছে আৰু এয়া মিডিয়াম ফ্লেমত মাংসখিনি উতলি আছে আৰু যিমান ভালদৰে উতলোৱা হয় খাবলৈ সিমানেই সোৱাদ লগা হয় আৰু এই মাংসৰ ৰেচিপিটো বিৰাটেই হেল্ডি হয় কিয়নো ইয়াতে কল পচলা আছে আৰু আছে আপোনাৰ লোকেল মুৰ্গী তো মোৰ মাংস বনাই হৈ গ'ল আৰু এয়া মই প্লেটত ছাৰ্ভ কৰি ল'লোঁ মাংস আছে এটা বাটিত চালাড লৈছোঁ বেঙেনা ফ্ৰাই লৈছোঁ অকণমান পুদিনা চাটনি নেমু আৰু জলকীয়া আজিৰ কাৰণে ইমানেই নতুন ভিডিঅ'লৈ আকৌ আহিম তেতিয়ালৈকে জয় আই অসম